Hello guys, welcome to my YouTube channel. আজি মই আপোনালোকৰ বাবে মটন কাৰী অৰ্থাৎ ছাগলী মাংসৰ এটা ৰেচিপি লৈ আনিছোঁ। ছাগলী মাংস মোৰ খুবেই প্ৰিয়। মই এই ৰেচিপিটো খুব সিম্পলকৈ বনাইছোঁ। ইয়াত কোনো বিশেষ বস্তুৰ প্ৰয়োজন নাই। আপুনি এই ৰেচিপিটো বনাওঁতে বিশেষ কষ্টও কৰিব নালাগে। সো প্লিজ ভিডিঅ'টি চাব আৰু লাইক কমেণ্ট কৰিব আৰু ভাল লাগিলে ঘৰত ট্ৰাই কৰিবচোন। ট্ৰাই কৰি কেনেকুৱা হ'ল মোক জনাব কমেণ্ট বক্সত। আৰু আহক এতিয়া ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্টে মই মটনখিনি মেৰিনেট কৰিম। সো মেৰিনেট কৰিবলৈ মই পেষ্ট কৰি দিছিলোঁ পিঁয়াজ, তাৰে 2 চামুচ দি দিছোঁ। দেন মই ইয়াতে পেষ্ট কৰি থোৱা আদা নহৰু পেষ্ট দি দিছোঁ 2 চামুচ। এতিয়া মই মিট মছলা অলপ দি দিছোঁ, মানে প্ৰায় 1 চামুচ। আৰু ইয়াতে মই ৰেড চিলি অলপ দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে মিক্স কৰিম। এয়া মই মিক্স কৰি অলপ দেৰি ফ্ৰিজত থৈ দিম। তাৰপিছত মই ইয়াত পিঁয়াজ কাটি লৈছোঁ 2টা, পিঁয়াজৰ পেষ্ট অলপ আৰু আদা নহৰু, কেঁচা জলকীয়া 5টা কাটি ল'লোঁ। এতিয়া মই আলু হাফ ফ্ৰাই কৰি থৈছোঁ। তাৰপিছত মই মছলা পেষ্ট এটা বনাই থৈছোঁ। এতিয়া মই কেৰাহীখনত তেল গৰম কৰি পিঁয়াজ দি দিছোঁ। গেছটো মিডিয়াম ফ্লেমত থৈছোঁ। এতিয়া মই ইয়াতে আদা নহৰু পেষ্ট দি দিছোঁ আৰু পিঁয়াজৰ পেষ্টটো দি দিছোঁ, কেঁচা জলকীয়া দিলোঁ। এতিয়া মই ভালদৰে লৰাই দিম। এয়া মই লৰাইছোঁ। গেছটো মিডিয়ামতে থ'ব অলপ দেৰি। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে লৰাই থাকিব। তাৰপিছত এয়া অলপ ৰঙচুৱা হৈছে। আপোনালোকেও এনেকৈ অলপ ৰঙচুৱা হোৱালৈকে লৰাই থাকিব। দেন আপোনালোকে ইয়াত মছলা পেষ্টটো দিব। এই মছলা পেষ্টটোত মই হালধি দি থৈছোঁ, সো মই আকৌ হালধি নিদিওঁ। এতিয়া মই এয়া চব মিক্স কৰি দিছোঁ। ধুনীয়াকৈ মিক্স হৈ গৈছে। গেছটো মিডিয়াম ফ্লেমতে আছে। এয়া ইয়াতে মই নিমখ দি দিছোঁ সোৱাদ অনুসৰি। আপোনালোকেও মাংসৰ পৰিমাণ চাই সোৱাদ অনুসৰি নিমখ দি দিব। দেন এতিয়া মই আকৌ লৰাই দিছোঁ। এয়া ইয়াতে মই মাংসখিনি দি দিলোঁ। মোৰ পিঁয়াজ ৰঙচুৱা হোৱাৰ পিছত মই মাংসখিনি দিছোঁ আৰু এতিয়া মই ভালদৰে লৰাই দিম। মাংসখিনিত মছলাটো মিক্স হৈ যোৱালৈকে লৰাই থাকিব। গেছটো মিডিয়ামতে থওক। এয়া ভালদৰে মিক্স আপ কৰি ল'ব। ধুনীয়াকৈ মিক্স কৰিলোঁ। 5 মিনিটৰ কাৰণে। 5 মিনিটৰ পিছত মই খুলি চাইছোঁ। এয়া চাওক মাংসটোৱে তেল এৰিছে। আপুনি লৰাই দিব, মিডিয়াম ফ্লেমতে থ'ব। মাংস যেতিয়ালৈকে তেল এৰি থাকিব আমি তেতিয়ালৈকে ঢাকি বনাব লাগিব। আকৌ আপুনি লৰাই শেষ হোৱাৰ পিছত ঢাকি দিব 5 মিনিটৰ কাৰণে। এয়া মই ঢাকি দিলোঁ। এয়া মই আকৌ 5 মিনিটৰ পিছত চাইছোঁ। এয়া চাওক বহুত তেল ওলাইছে, দেখিছেনে? আকৌ লৰাই দিব। ছাগলী মাংস যদি আপুনি কেৰাহীত বনায় আপোনাৰ অলপ টাইম লাগে সিজিবলৈ, অলপ দেৰিলৈকে সিজাব লাগিব। এয়া মই 5 মিনিটৰ পিছত ঢাকনিখন খুলি চাইছোঁ। চব মাংসই পূৰা তেল এৰিছে। মই এবাৰ লৰাই দিছোঁ। গেছটো মিডিয়াম ফ্লেমতে থৈছোঁ। আপুনিও লৰাই থাকিব। এনেকৈ ভালদৰে লৰাই দিব। তাৰপিছত আকৌ ঢাকি দিছোঁ। ঢাকাৰ পিছত মই খুলি কেনে এতিয়া মই আলুখিনি দি দিলোঁ। আলুখিনি দি ধুনীয়াকৈ মিক্স আপ কৰি আকৌ ঢাকি দিম। গেছ মিডিয়াম ফ্লেমতে আছে। এতিয়া মই 5 মিনিটৰ পিছত খুলি চালোঁ। এয়া চাওক অলপ লাগি ধৰিছে। সো মই গেছটো বঢ়াই দিয়া নাই, ভালদৰে লৰাই দিছোঁ। লৰাই ল'ব ভালদৰে। এতিয়া মই ইয়াতে পানী দিম। পানী মই অলপকৈ দিম। সো মই এতিয়া অলপ দি লৈছোঁ। আকৌ নেক্সট বাৰত মই অলপ দিম। এতিয়া পানী দি মই লৰাই দিছোঁ। তাৰপিছত মই ঢাকি দিম। 5 মিনিটৰ কাৰণে ঢাকি দিম। আপুনিও ঢাকিব। যিমান দেৰিলৈকে থাকিব মন যায় সিমান দেৰিলৈকে থাকিব, খালি চাব জ্বলাই নিদিব। এতিয়া মই 5 মিনিটৰ পিছত খুলি চাইছোঁ। চাইছে পানীবোৰ শুকাইছেও আৰু মাংসখিনিও সিজিছে অলপকৈ। গোন্ধও ওলাইছে বৰ ধুনীয়া। এতিয়া মই আকৌ ইয়াতে পানী দিম অলপ। আকৌ অলপ পানী দিছোঁ। পানী দিয়াৰ পিছত এবাৰ লৰাই কেনে মই ঢাকি দিম এইখিনি 7 মিনিটৰ কাৰণে। 7 মিনিটৰ পিছত মই ঢাকনিখন খুলি চাইছোঁ। এয়া চাওক
পানী অলপ অলপ শুকাইছে। এতিয়া মই গেছটো অলপ হাই ফ্লেমত দিছোঁ। এয়া আকৌ মই 3 মিনিটৰ পিছত খুলিলোঁ। চক শুকাইছে, আমাৰ গ্ৰেভিটো হৈছে। আলু সিজিলে অলপ বাকী আছে আৰু মাংসখিনিও ধুনীয়া হৈছে। এতিয়া চক মই ইয়াতে গৰম মছলা দি দিলোঁ। গৰম মছলা দি মই লৰাই 7 মিনিটৰ কাৰণে ঢাকি দিম। মোৰ মাংস অলমষ্ট সিজিলি। ভালদৰে লৰাই ঢাকি দিম। গৰম মছলা দিলে ভাল লাগে খাই। এয়া চক মোৰ মাংস পূৰা উতলিছে আৰু হৈয়ে গ'ল। আলুখিনিতো সিজিলেই, মই যিহেতু হাফ ফ্ৰাই কৰি থোৱা, মাংসও সিজিলে অলমষ্ট। মই আপোনাক ভাঙি দেখাইছোঁ আলুডোখৰ। এয়া চক কমপ্লিটলি সিজিলে আৰু মোক দাঁতটোও ইমানেই লাগে গ্ৰেভিটো, আৰু অকণমান শুকাব লাগিব। চ' মই গেছটো অলপ হাই ফ্লেমতে থৈ দিছোঁ। এয়া চক মই অলপ দেৰি ঢাকি দিয়াৰ পিছত এয়া মোৰ টোটেলি মাংস ৰেডি। দেখিছেনে? গ্ৰেভিটো ইমানটোৱে লাগিছিলে মোক। এতিয়া অলপ দেৰি পিছত গেছতে অকণমান দি থ'ব। এয়া চক এনেকৈ বনাব ঘৰত। এয়া মোৰ মাংস ৰেডি। আৰু এতিয়া মই আপোনালোকক ফাইনেল লুকটো দেখুৱাইছোঁ। আপুনিও ঘৰত এনেকৈ ট্ৰাই কৰিব আৰু কেনেকুৱা লাগিলে মোক কমেণ্ট বক্সত জনাব। থেংক ইউ, লাভ ইউ।